নমস্কাৰ সকলোকে স্বাগতম জনাইছো আকৌ আজি অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকক ভিডিঅ'টো নিশ্চয় ভাল লাগিব আজি অতিকৈ গুৰুত্বপূৰ্ণ এটি বিষয়ৰ ওপৰত আপোনালোকৰ আগত আজি মই কম যদিহে আপোনালোকে ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে আপোনালোকে চাই যাব স্কিপ নকৰিব ভিডিঅ'টো চাই থাকিব যদিহে আপোনালোকে ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে আপোনালোকে বহুতো জানিবলগীয়া কথা আপোনালোকে নজনাকৈ থাকি যাব সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব নিশ্চয় আপোনালোকক ভিডিঅ'টো ভাল লাগিব যদিহে আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থওক আহি থকা ভৱিষ্যত আপোনালোকে বহুত ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব তেতিয়াহ'লে বলক পলম নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এই ভিডিঅ'টোত মই আপোনালোকৰ আগত কম যে আপোনালোকৰ পত্নী বা আপোনালোকৰ ৱাইফক আপোনালোকে কেনেকৈ সুখী কৰি ৰাখিব আমি বহুতৰ ৱাইফৰ মুখৰ পৰা বহুত পত্নীৰ মুখৰ পৰা আমি শুনিবলৈ পাওঁ বহু মহিলা এইটো কথা কয় যে আমাৰ হাজবেণ্ডৰ পৰা আমি সুখী নহয় আচলতে তেনেকুৱা কিয় হ'বলগীয়া হয় বহু ধৰণৰ কাৰণ আছে সেই কাৰণবিলাক মই আপোনালোকৰ মাজত প্ৰকাশ কৰিম আপোনালোকৰ মাজত মই আজি 7টা টিপছ কম সেই 7টা টিপছ যদি আপোনালোকে ফলো কৰে সেই 7টা টিপছ যদি আপোনালোকে মানি চলে আশা কৰোঁ আপোনালোকৰ আহি থকা ভৱিষ্যত আপোনালোকে বহুত প্ৰভাৱ পৰিব আপোনালোকৰ জীৱনত বহুত প্ৰভাৱ পৰিব তেতিয়াহ'লে আপোনালোকে পলম নকৰিব ভিডিঅ'টো শেষলৈ চাই থাকক মই আপোনালোকৰ 7টা টিপছ শ্বেয়াৰ কৰিবলৈ হ'লে মই লিখি লৈছোঁ আচলতে 7টা টিপছ কোনকেইটা টিপছ মই বহু ভাবি গুণি মই ডিসকাস কৰি পিনে বেলেগৰ সৈতে ডিসকাস কৰি মই এই টপিক কিটা এই 7টা কাৰণ উলিয়াই বাছিছোঁ সেই 7টা কাৰণ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম সবচে প্ৰথম কথা হৈছে তেওঁ সন্মান দিবলৈ শিকক আৰু তেওঁ আবেগক সন্মান দিয়ক তেওঁলোকৰ আবেগক আৰু তেওঁলোকক সন্মান দিবলৈ শিকক আপুনি সদায় কথাবোৰ মন দি শুনাৰ পাছতহে নিজৰ মন্তব্য ৰাখক আপোনালোকে সদায় তেওঁলোকৰ কথাবিলাক শুনাৰ পাছতহে আপোনালোকে নিজৰ কথাখিনি পাছত ক'ব প্ৰথমতে আপোনালোকে পত্নী কথাখিনি শুনি লওক তাৰপাছত আপোনালোকে নিজৰ মন্তব্যটো দিব তাৰপাছতহে আপোনালোকে মন্তব্য ৰাখিব আৰু কোনো দিনে ল'ৰা ছোৱালীৰ আগত পত্নীক গালি গালাজ নকৰিব কিন্তু ল'ৰা ছোৱালীৰ আগত কাহানিও আপোনালোকৰ নিজৰ ৱাইফক বা আপোনালোকৰ পত্নীক কাহানিও গালি গালাজ নকৰিব এইটো এটা হৈছে নাম্বাৰ 1 এক নম্বৰ পইণ্টটো আৰু 2 নম্বৰতে হৈছে নিজৰ পত্নীক আপুনি সমান অধিকাৰ দিয়ক আপোনাৰ ঘৰত কাৰণ আপুনি বিবাহ পাশত আবদ্ধ কৰি আনিছে আপুনি অগ্নিক সাক্ষী কৰি পিনে আপোনাৰ পত্নীক আপোনাৰ ৱাইফ হিচাপে আপুনি এই অগ্ৰাধিকাৰ দিছে সেই অগ্ৰাধিকাৰ দিয়াখিনি আপুনি আপোনাৰ ঘৰৰ জীয়ৰী নহয় আপোনাৰ ঘৰৰ এগৰাকী সদস্য হৈ আপুনি যেনেকৈ সেইখন ঘৰৰ মেন সদস্য হয় সেই আপোনাৰ পত্নীও আপোনাৰ সেই ঘৰখনৰ এগৰাকী মেন সদস্য হিচাপে আপুনি তাই একেখিনি সমান অধিকাৰ দিয়ক তেতিয়াহে এজনী পত্নী বা এজনী ৱাইফ সদায় অলপ সুখত থাকিব পাৰে সেইখিনি অধিকাৰ এখন ঘৰত এজনী পত্নী হিচাপে পাব লাগে কিয়নো অন্য এখন ঘৰতো নহয় সেইখন অন্য এখন ঘৰতো জীয়ৰী নহয় কিন্তু এখন ঘৰত এতিয়া তাই এজনী পত্নী হিচাপে আপোনাৰ পত্নী হিচাপে এখন ঘৰত বাস কৰিছে 3 নম্বৰ পইণ্টটো হৈছে পত্নীৰ মনটোক বুজিব চেষ্টা কৰক আৰু লগত নিজৰ মনৰ সমস্যা বা কথাবোৰ তেওঁৰ লগত আলোচনা কৰক আপুনি কেতিয়াও কথা লুকুৱাই নাৰাখিব চাব সমস্যাবোৰ সমাধান হৈ যাব সেইটো কাৰণে কওঁ আপোনালোকে কাহানিও মানে কি হ'ল নিজৰ কথাবিলাক আপোনাৰ মনত থকা কথাবিলাক সদায় তাই আগত শ্বেয়াৰ কৰক আপোনাৰ পত্নীৰ আগত শ্বেয়াৰ কৰক আৰু পত্নীৰ মনটোক বুজিবলৈ চেষ্টা কৰক আচলতে পত্নীৰ মনত কি আছে কি নাই সেইটো বুজিবলৈ চেষ্টা কৰক আপুনি কাহানিও আপোনাৰ মনৰ কথাবিলাক লুকুৱাই নাৰাখিব সেইবিলাক শ্বেয়াৰ কৰিব যাতে পত্নীয়ে আপোনাকো বুজি পায় বা পত্নীক আপুনিও বুজি পায় সো 4 নম্বৰ পইণ্টটো হৈছে বিশ্বাস কৰিবলৈ শিকক আপোনাৰ নিজৰ পত্নীক যদি আপুনি বিশ্বাস কৰিবলৈ নিশিকে তেতিয়াহ'লে কাহানিও আপোনালোকৰ সেই সম্পৰ্কটো জীয়াই ৰাখিবলৈ বহুত কষ্ট হ'ব এনেকুৱা কাহানিও নকৰিব যে আপোনালোকে বিশ্বাস নকৰাকৈ এনেকুৱা এটা কাম নকৰিব যে তাই কাহানিও আপোনাক মানে কিবা অন্ধবিশ্বাসত গুচি গৈছে আপোনাৰ কথাবিলাক বিশ্বাস কৰিবলৈ টান পাইছে তেনেকুৱা কাম আপুনি কাহানিও নকৰিব মেছেজ দিয়া কাৰোবাৰ লগত ফোনত কথা পাতি থকা সেইবিলাক কি হ'ল আপুনি আপোনাৰ পত্নীৰ আগত কওক আপোনাৰ পত্নীক দেখাওক কাৰোবাৰ লগত কথা পাতিছে শুনাই পিনে কথা পাতক কিবা এটা মেছেজ দিছে তাইক দেখুৱাওক শুনাওক সেইবিলাক কওক তাইৰ আগত কওক সেইবিলাক কওক যাতে আপোনাক ডাউট নকৰে আপোনাক তাই যেন এটা মানে কি অন্ধবিশ্বাস ভাবি নলয় যেন বিশ্বাসটো তেনেকুৱা কৰিলে বিশ্বাসটো ভাগি যায় যদি আপোনালোকে লুকুৱাই ৰাখে সো সেইটো এটা হৈছে আপোনাৰ 4 নম্বৰ পইণ্ট আৰু 5 নম্বৰ পইণ্টটো হৈছে সদায় নিজৰ পত্নীৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰক আপোনাৰ পত্নীয়ে যদি কিবা এটা কৰ্ম কৰিবলৈ বিচাৰিছে আপোনাৰ পত্নীয়ে যদি পঢ়িব বিচাৰিছে আপোনাৰ পত্নীয়ে যদি এটা চাকৰি কৰিব বিচাৰিছে বা কিছুমান কাম কৰিবলগীয়া আছে পত্নী সেই আশাবিলাক এটা যিকোনো এগৰাকী মহিলাৰ বহুত আশা থাকে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো তাই ইটো হিটো কৰিব বিচাৰে সেইখিনি আপোনালোকে কৰিবলৈ দিয়ক এজনী পত্নীক এই মোলে বিয়া পাতিলে বুলি যে আপোনালৈ বিয়া পাতিলে বুলি আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো যে আপুনি পত্নীক
চাকৰি কৰিব নিদিব বা কিবা এটা কৰিবলৈ নিদিব, তেনেকুৱা নহয়। পত্নীয়ে যি কৰিব বিচাৰিছে সেইখিনিত আপোনালোকে ছাপোৰ্ট কৰক, আপুনি সহায় কৰক, তেতিয়াহে আপোনাৰ পত্নীয়ে আপোনাক লৈ সুখী হ'ব। চ' সেইটো এটা হৈছে আপোনাৰ মেইন পইণ্ট। আৰু 6 নম্বৰ পইণ্টটো হৈছে মহিলাক আৱেগিকভাৱে বুজাটো অতিকৈ প্ৰয়োজন। মহিলাক আৱেগিকভাৱে বুজিব লাগে আৰু জীৱনত যি সময়ত তেওঁলোকক আপোনাৰ প্ৰয়োজন বোধ হয় আপুনি তেওঁৰ লগত থিয় দিয়ক, সেইটো সময়ত থিয় দিয়ক। আৰু তাৰ পৰা ওলাই আহিবলৈ মানে কি হ'ল সহযোগিতা দিয়ক। যদি আপোনাৰ পত্নীয়ে আৱেগত যদি পত্নীয়ে দুখত আছে, কিবা এটা আৱেগত যদি চিন্তা কৰি আছে, কিবা এটা দুখত পৰিছে, কিবা এটা সমস্যাত পৰিছে, সেই সমস্যাত আপুনিও সেই তাইৰ জেগাত থিয় দিয়ক। আপুনিও কওক যে কি সমস্যা হৈছে, কি সমস্যা নাই হোৱা, সমাধানৰ ক্ষেত্ৰত আপুনি সহযোগ দিয়ক, তাইৰ লগত থিয় হওক। সেইখিনি কৰিলে নিশ্চয় আপোনাৰ পত্নী অকণমান নহ'লেও অকণমান তাইৰ মনত শান্তি পায় বা সুখ পায়। ত' সেইখিনি কথা আপোনালোকে মনত ৰাখিব। আৰু লাষ্টৰ শেষৰ পইণ্টটো হৈছে 7 নম্বৰ। আপোনালোকে 7 নম্বৰ পইণ্টটো হৈছে সৰু সৰু কিছুমান কথা। বিবাহপাশত আবদ্ধ হোৱাৰ পাছত কিছুমান হাজবেণ্ডে আমি দেখোঁ পত্নীক একো এটা সহায় নকৰে, কিছুমান সৰু সৰু কামত সহায় কৰিব লাগে। যেনেকৈ ঘৰত আপোনালোকৰ সৰু ল'ৰাটো আছে, সৰু ল'ৰাটোৱে কান্দিছে, সেই সৰু ল'ৰাটোক অলপ লৈ দিয়ক, লৈ পিনে আপুনি শুৱাই দিয়ক। ভাত বনাইছে, ভাত বনাওঁতে আপোনালোকে শাক পাচলি কাটি দিয়ক বা চাউলকেইটাকে ধুই দিয়ক। কিছুমান সেইবিলাক সৰু সৰু কামবিলাকত আপোনালোকে সহায় কৰি দিয়ক। কাপোৰকেইটা ধুইছে পত্নীজনী, আপুনি কাপোৰকেইটা গৈ মেলি দিয়ক। তেনেকুৱা ধৰণৰ সৰু সৰু কামবিলাক আপুনি গৈ পিনে সহায় কৰি দিয়ক। চাব আপোনাৰ পত্নী আপোনাক লৈ সুখী হৈছে। সেইটো হৈছে মেইন কথা। চ' সেইবিলাক হৈছে, যদি আমি এটা সম্বন্ধ বজাই ৰাখিবলগীয়া হয় তেতিয়াহ'লে আমাৰ চবচে অতিকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে মৰম আৰু বিশ্বাস। এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ হ'লে আমি মৰম আৰু বিশ্বাসটো থাকিব লাগিব, তেতিয়াহে আমি এটা সম্পৰ্ক মধুৰ কৰিব পাৰোঁ। সেইটো কাৰণে আপোনালোকৰ সেই জীৱনটোক মধুৰ কৰি ৰাখিবলৈ কাৰণে আপোনালোকে যোনকেইটা কথা মই আপোনালোকৰ আগত ক'লোঁ, আপোনালোকে হাতৰে ফ'ল' কৰক। আপোনালোকে ফ'ল' কৰিলে নিশ্চয় আপোনালোকৰ জীৱনত মই ভাবোঁ বহুত প্ৰভাৱ পৰিব। তেতিয়াহ'লে আশা কৰোঁ আপোনালোক নিশ্চয় ভিডিঅ'টো ভাল লাগিলে। ধন্যবাদ। জয় হিন্দ।